हेलो गाइस আজি দুপৰীয়া সাজত কি বনাম তাকে অকণমান দেখাবলৈ চেষ্টা কৰিম। আহি আছো জংঘলৰ মাজে মাজে আৰু এইজোপা হ'ল সেইজোপা গছ যিটো বস্তু মই বনাম। চিনি পাইছেনে আপোনালোকে? এয়া হৈছে ভেবেলী লতা, পেটৰ কাৰণে বহুত ভাল হয়। মই এতিয়া পাত কেইটামান ছিগি লওঁ। লেডি আহি আকৌ জংঘলে দেখিছে তামোলৰ বাৰী চব আমাৰ ঘৰতে পোৱা যায়। এইজোপা হৈছে নৰসিংহ গছ। এয়া নৰসিংহ পাতখিনি মই ছিগি লৈছোঁ এতিয়া, আৰু মানে মাছৰ লগত নৰসিংহ আৰু ভেবেলী লতা জোলটো বহুত ভাল লাগে খাই। এয়া চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাব চেষ্টা কৰিছোঁ। সেইটো হৈছে আমাৰ খুৰাহঁতৰ ঘৰ। এয়া হৈছে নৰসিংহ আৰু ভেবেলী লতা। এইখিনি মই পিচিম আৰু লগতে এয়া দেখিছেই নহয় জলকীয়া আৰু নহৰু গোটাই লৈছোঁ। গাইছ, মই এয়া নৰসিংহ আৰু ভেবেলী লতাখিনি জল্দি পিচিব লগা হৈছে, কাৰণ আজি আমি এঠাইত যাম। ক'ত যাম আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখিনি মই আগতীয়াকৈ বনাই থৈ যাব লাগিব। ভাতকেইটা হ'লে এইখিনি মই ইয়াৰ লগত মাছ দিম, দি পেলাই মই এয়া জোল বনাম। আপোনালোকক ক'ত যাওঁ দেখুৱাম, অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব নাপাহৰিব। বোকা হোৱাৰ কাৰণে তাৰমানে জামী কাটি দিয়া দিছিলে। হেল্ল' গাইজ, এয়া বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। বহুত দিন মই ভিডিঅ' দিয়াই নাই। স্বাগতম জনাইছোঁ মই দীপিকাই আপোনালোকক মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া এয়া সাজি কাচি দেখিছে নহয়, তুমতুমিত উঠি আছোঁ দেখা দেখোন। এয়া দেখিছে তুমতুমিত উঠি আছোঁ। এতিয়া এয়া আমি গৰখীয়া থান যাম, আপোনালোকক মোৰ লগত লৈ যাম। চাই থাকিব আপোনালোকে গৰখীয়া থাননো কেনেকুৱা। যিসকলে দেখিছে তেওঁলোকেতো দেখিছেই, আৰু যিসকলে দেখা নাই তেওঁলোকে দেখিব পাৰিব। আজি বহুত মানুহৰ ভিৰ তাত। দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। তেনেহ'লে চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে। এয়া বেটা বহিছেগৈ আগত। এয়া গাইজ আহি আছোঁ তুমতুমিত। সেয়া অলপ আগতে নামি পেলাই এতিয়া খোজকাঢ়ি আহি আছোঁ আমি। ভক্তৰ সমাগম চাওকচোন।
এয়া আমি গৰখীয়া থানৰ গেটৰ মুখ পাই গ'লোহি। এতিয়া এয়া গেটৰ দি সোমাই যাম আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছেই নহয় ভক্তৰ সমাগম, চাওকচোন। আৰু মানে যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাওক। এয়া প্ৰসাদ ল'বৰ কাৰণে লাইন লৈ থাকিব লগা হৈছে। ময়ো লাইনতে আছোঁ আৰু বহুত মানুহ, গতিকে এনেকৈ লাইন নহ'লে উপায় নাই। ৰ'দো পৰিছে, তথাপিও ভগৱানৰ ওচৰত আহিছোঁ যেতিয়া প্ৰসাদ মুঠিয়েইটো আচল কথা। গতিকে প্ৰসাদ লৈহে আজি যাম ঘৰলৈ। আৰু চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ কিবাকিবি।